নমস্কাৰ প্ৰিয় দৰ্শক, আকিঞ্চন লাইফলৈ মই অৰিন্দমে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ কিছুদিন পূৰ্বে আমাৰ যি ৱাইল্ড লাইফ চিৰিজ আপোনালোকলৈ আগবঢ়াইছিলোঁ ইনটু দ্য ৱাইল্ডছ তাৰ এপিছ'ড 1 আৰু এপিছ'ড 2 চাই আপোনালোকে হয়তো ভালেই পাইছে আৰু বাকী এপিছ'ডবিলাকো অতি সোনকালে আপোনালোকলৈ লাহে লাহে আগবঢ়াই দিম এটা এটাকৈ। কিন্তু আজি এটা বিৰাট গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়ৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। আমাক 2019 চনৰ পৰা এতিয়া 2020 চনলৈ এটা আখৰে লগ নেৰা হৈছে, সেইটো হৈছে চি। প্ৰথমতে আহিলে CAB আৰু বা CAA। তাৰ কাৰণে অসমবাসীয়ে বহুত আন্দোলন কৰিলে আৰু আগলৈ কিমান আন্দোলন কৰিব লাগে সেই কথা এতিয়া ক'ব নোৱাৰি। তাৰপিছত আহিলে কৰোণা বা ক'ভিড, সেইটোও চি, যাৰ এগেইনষ্টত আমি এতিয়া যুঁজিয়ে আছোঁ আৰু কিমান দিনলৈ যুঁজিব লাগে সেই কথাৰো একো ঠিকনা নাই। আৰু তাৰপিছত এতিয়া আৰু এটা সমস্যা আহিছে চি, কোল মাইনিং ইন দিহিং পাটকাই। আপোনালোকে হয়তো দেখিছে যোৱা কিছুদিন ধৰি বহুত প্ৰতিবাদ হৈছে ছ'চিয়েল মিডিয়াত, ইলেক্ট্ৰনিক মিডিয়া নিউজ চেনেলবিলাকত টক শ্ব'জ হৈছে, কিছুমান নিউজ আহিছে যে বেলেগ বেলেগ জেগাত প্ৰতিবাদ হৈছে দিহিং পাটকাইত কয়লা খনিক লৈ, কয়লা খনন কিবা এটা ইছ্যু লৈ। তাৰপিছতে কিছুমানে কৈছে যে নাই দিহিং পাটকাই লৈ একো প্ৰব্লেম হোৱা নাই, তাত একো সুৰক্ষিতই আছে, সমস্যা একো হোৱা নাই। এনেকুৱা ধৰণৰ বেলেগ বেলেগ মত আহিছে আৰু লাহে লাহে আমাৰ অকণমান কনফিউজন হ'বলৈ আৰম্ভ কৰিছে। আৰু এজন সচেতন নাগৰিক হিচাপে আমাৰ সকলোৱে বিচাৰে যে প্ৰকৃততে সত্যটো কি সেইটো আমি জানিব বিচাৰোঁ। আৰু মই কোনো বিশেষজ্ঞ নহয়, কোনো চাইণ্টিষ্ট, বায়'লজিষ্ট বা কোনো সাংবাদিক নহয়, আৰু আপোনালোকক কোনো এক্সপাৰ্ট কমেণ্ট মই দিব বিচৰা নাই। একদম সাধাৰণভাৱে এজন সাধাৰণ নাগৰিক হিচাপে যিবিলাক তথ্য ইণ্টাৰনেটত উপলব্ধ আছে, চৰকাৰী তথ্য, আৰু তাৰ লগতে কিছুমান ব্যক্তিগত সূত্ৰৰ পৰা দুই এটা খবৰ যি পাইছোঁ, আৰু এনেকৈ অকণমান এই বিষয়টোৰ ওপৰত অকণমান নিজে অধ্যয়ন কৰি যিখিনি বুজিছোঁ তাৰ ওপৰত দুটামান কথা আপোনালোকৰ লগত পাতিব বিচাৰিছোঁ। এতিয়া প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হ'ল যে দিহিং পাটকাই বুলি ক'লে আমি কি বুজোঁ। দিহিং পাটকাই গোটেই বনাঞ্চলখন বহুত ডাঙৰ। দিহিং পাটকাই বুলি ক'লে এখন বৃহৎ বনাঞ্চল, এখন ৰেইন ফৰেষ্ট, অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ আৰু অৰুণাচলৰ আপোনাৰ চাংলাং, তিৰাপ, এই অঞ্চলবিলাকক চুই থকা এখন বৃহৎ বনাঞ্চল, য'ত প্ৰচুৰ পৰিমাণৰ বায়'ডাইভাৰ্চিটি আছে, জৈৱ বৈচিত্ৰ্য আছে। আৰু ইয়াৰে 575 কিলোমিটাৰ স্কুৱেৰ, 575 কিলোমিটাৰ স্কুৱেৰৰ এটা এৰিয়া এলিফেণ্ট ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা আছে। আৰু 111.19 কিলোমিটাৰ এৰিয়া সেইটো আপোনাৰ ৱাইল্ড লাইফ চেংচুৰী হিচাপে ডিক্লেয়াৰ কৰা আছে। কোনোৱে কৈছে যে হয় চেংচুৰীত খনন কৰা নাই, কথাটো একেবাৰে মিছাও নহয়। চালেকিটো এলিফেণ্ট কৰিডৰৰ এটা যিটো এৰিয়াত প্ৰপ'জ হৈছে, চালেকি এলিফেণ্ট কৰিডৰ আৰু এলিফেণ্ট ৰিজাৰ্ভৰ অন্তৰ্গত এৰিয়া। এতিয়া দিহিং পাটকাই কিয় গুৰুত্বপূৰ্ণ? এক নম্বৰতে হ'ল প্ৰচুৰ পৰিমাণৰ বায়'ডাইভাৰ্চিটি, যে এমেজনৰ লগত তুলনা কৰা হয়, যে এমেজন অফ দ্য ইষ্ট বুলি কোৱা হয়। দ্বিতীয়তে অসমৰ ষ্টেট বাৰ্ড, অসমৰ জাতীয় পক্ষী দেওহাঁহ, হোৱাইট উইংড উড ডাক দিহিং পাটকাইত পোৱা যায়। তাৰপিছতে বাকী গিবন আৰু অন্য বান্দৰ প্ৰজাতিবোৰ আছে। হাতীৰ কাৰণে এটা খুব ভাল বাসস্থান, বিৰাট বহুত হাতী ইয়াত আছে, এলিফেণ্ট কৰিডৰ আছে। আৰু বাকী জীৱ জন্তু আৰু গছ গছনিৰ কথা নকওঁৱেই, সেইখিনি আপোনালোকে নিজেই জানেই সকলোৱে। এতিয়া ইমান গুৰুত্বপূৰ্ণ ঠাইডোখৰৰ ওপৰত এতিয়া আন্দোলন যে হৈছে, মেইন বিষয়টো কি, যে ইয়াত ঘটনাটো কি ঘটিছে। তো সেইটো আমি চাবলৈ গ'লে প্ৰথম এই কিছুদিন আগতে প্ৰকাশ জাভেদকাৰ, মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ, মিনিষ্টাৰ প্ৰকাশ জাভেদকাৰ, তেখেতৰ এটা টুইটৰ পৰা মিডিয়াত অকণমান হুলস্থুল লাগিলে। টুইটটো আহিছিলে এপ্ৰিলৰ 7 তাৰিখ 2020 চনৰ, কিছুদিন আগতে। তেওঁ কৈছিলে যে আই চেয়াৰ্ড দ্য মিটিং অফ এ ষ্টেণ্ডিং কমিটি অফ NBWL টুডে থ্ৰু ভিডিঅ' কনফাৰেন্সিং এণ্ড এপ্ৰুভ ৱাইল্ড লাইফ ক্লিয়াৰেন্স ফৰ নাম্বাৰ অফ ডেভেলপমেণ্টেল প্ৰপ'জেলছ ছাবমিটেড বাই 11 ষ্টেটছ। এতিয়া এই টুইটটোৰ পাছতেই তাৰমানে তেওঁ ক'লে যে কিছুমান প্ৰজেক্টছ মই ক্লিয়াৰ কৰিলোঁ, 11খন ষ্টেটৰ প্ৰপ'জেল আহিছিলে বেলেগ বেলেগ, তো আজি মিটিং হৈছিলে। আৰু তাৰপিছতে তাত অসমৰ এই প্ৰপ'জেলটোও আছিলে। এতিয়া ঘটনাটো কিন্তু ইয়াতে আৰম্ভণি নহয়, ঘটনাটো বহুত পুৰণা। সেই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ যে প্ৰকৃততে ঘটনাটো কেতিয়া আৰম্ভ হৈছিলে আৰু কি হৈছিলে। এতিয়া NBWL কি? NBWL হৈছে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ আণ্ডাৰত এখন বৰ্ড, যি এনেকুৱা ডেভেলপমেণ্টেল প্ৰজেক্টছবিলাক যদি কোনো প্ৰটেক্টেড এৰিয়া, ফৰেষ্ট এৰিয়াৰ ওচৰে পাজৰে পৰে বা তেনেকুৱা কথা থাকে, তেতিয়া তাৰ ক্লিয়াৰেঞ্চ প্ৰদান কৰে, এইবিলাকৰ আলোচনা কৰে, এইবিলাক সেইখিনি দায়িত্বত থাকে। এতিয়া এই NBWL ষ্টেণ্ডিং কমিটিৰ সময়ে সময়ে মিটিং হয়, তাত এই প্ৰজেক্টবিলাক আলোচনা হয়।
তাৰে 54 নম্বৰ যিখন 54 নম্বৰ মিটিং হৈছিলে 18 জুলাই 2019 আৰু সেই মিটিংখনত কি হৈছিলে আচলতে তাত এই প্ৰপ'জেলটো পুট আপ হৈছিলে যে দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভৰ অন্তৰ্গত যিখন চালেকি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট সেই অঞ্চলটোত 98.59 হেক্টৰত কোল মাইনিঙৰ কাৰণে এটা প্ৰপ'জেল আহিছিলে প্ৰদান কৰা হৈছিল এই প্ৰপ'জেলটো অসমৰ পৰা গৈছিলে এইটো অসমৰ ষ্টেট ব'ৰ্ড অফ ৱাইল্ড লাইফ যিখন আছে ষ্টেট ব'ৰ্ড অফ ৱাইল্ড লাইফে ৰিকমেণ্ড কৰিছিলে 20/9/2016 চনতে তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত গৈছিলে আৰু আমাৰ ষ্টেট চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন তেওঁ কিছুমান ৰিকমেণ্ডেশ্যন দিয়াৰ পিছত এইটো পঠিয়াইছিলে তেওঁ তাত ৰিকমেণ্ডেশ্যনবিলাকত আছিলে মানে কি যেনেকৈ বুঢ়ী দিহিং আৰু নামদাং ৰিভাৰৰ পানীৰ কোৱালিটি মেইনটেইন কৰা তাত কিছুমান প্ৰপাৰ প্লেন মতে কাম কৰা ওচৰ পাজৰ মানুহৰ কিছুমান কনচিডাৰ কৰা কি কি সমস্যা হ'ব পাৰে ইত্যাদি সেইখিনি আপোনালোকে নিজে চাই ল'ব পাৰিব এটা গুৰুত্বপূৰ্ণ কথা যে আপোনালোকে ভাবিব পাৰে এইবিলাক মই ক'ৰ পৰা কৈ আছোঁ মিছা কথা কৈছোঁ নেকি গতিকে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ তাৰ ৱেবছাইটত গৈ আপোনালোকে এই বেলেগ বেলেগ মিটিংবিলাকত ডেট ৱাইজ তাৰ মিনিটছবিলাক আছে যে মিনিটছ অফ মিটিং কি কি আলোচনা হ'ল কি কি ডিচিশ্যন হ'ল সেইবিলাক আপোনালোকে নিজে চাই ল'ব পাৰে তাতে এই পইণ্টবিলাক পাব পঢ়িবলৈ এতিয়া সেইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি মই কথাখিনি কৈছোঁ এতিয়া এই প্ৰথম 54 নম্বৰ মিটিংখনৰ প্ৰপ'জেলটো পুট আপ হ'ল তাত অসমৰ পৰা ৰিকমেণ্ডেশ্যন গৈছে বুলি এইখিনি আলোচনা হ'ল তাৰপিছত প্ৰফেচাৰ আৰ সুকুমাৰ তেওঁ NBWৰ মেম্বাৰ তেওঁ অসমলৈ আহিব এটা ডিচিশ্যন হ'ল যে তেওঁ অসমলৈ আহিব তেওঁ ইয়াত ছাৰ্ভে কৰিব ভিজিট কৰিব এটা ৰিপৰ্ট দিব ষ্টেট চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ লগত মিলি পেলাই আৰু লগতে কোল ইণ্ডিয়া লিমিটেডৰ লগত মিটিং হ'ব এই দুটা কাম হোৱাৰ পিছতহে এই প্ৰজেক্টটো গ্ৰাণ্ট কৰিব নে নকৰে প্ৰপ'জেলটো ডিচিশ্যন ল'ব তাৰপিছত তাৰ পিছৰ মিটিংখন হ'ল 55 নম্বৰ মিটিংখন হ'ল 29 আগষ্ট 2019 তাত ক'লে যে ঠিক আছে এতিয়া ছাইট ৰিপৰ্টটো অহা নাই ছাইট ইনস্পেকশ্যন ৰিপৰ্ট আহিলেহে আমি ডিচিশ্যন ল'ম তাৰপিছত নেক্সট মিটিঙলৈ গ'ল নেক্সট মিটিংখন ডিচেম্বৰত হ'ল 17 ডিচেম্বৰ 2019 56 নম্বৰ মিটিং তাত কি আলোচনা হ'ল তাত যে কৈছে ইনস্পেকশ্যন ৰিপৰ্টটো আহিলে 22/10/2019 প্ৰফেচাৰ আৰ সুকুমাৰে ৰিপৰ্ট দিলে ৰিপৰ্টটো গুৰুত্বপূৰ্ণ এই ৰিপৰ্টত কি ক'লে তেওঁ যে প্ৰফেচাৰ আৰ সুকুমাৰ তেখেতে ৰিপৰ্টত ক'লে যে 57.2 হেক্টৰ এইখিনি এৰিয়া ব্ৰকেন মানে অলৰেডি তাত ভাঙা চিঙা হৈ গৈছে খনন হৈছেই আৰু 41.39 মাত্ৰ সেইখিনিহে আনব্ৰকেন বাচি আছে আৰু তাতো কাম কৰিবলৈ গ'লে কিন্তু বহুত সাৱধানতা আমি অৱলম্বন কৰিব লাগিব ৰিচ বায়'ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্যৰ কথা কৈছে ষ্টিপ হিল শ্লোপৰ কথা কৈছে তাৰপিছত দিহিং পাটকা এলিফেণ্ট ৰিজাৰ্ভখনৰ কথা কৈছে দেওমালী এলিফেণ্ট ৰিজাৰ্ভখনৰ কথা কৈছে এই গোটেই অঞ্চলটোত থকা এটা বৃহৎ হাতীৰ পপুলেশ্যনৰ কথা কৈছে এইবিলাক ৰিকমেণ্ডেশ্যন আছে ৰিপৰ্টটোত তো এইখিনি ডিছকাছ কৰাৰ পিছত কমিটিয়ে সিদ্ধান্ত ল'লে যে ঠিক আছে CIL কোল ইণ্ডিয়া লিমিটেডৰ লগত যিখন মিটিং হ'বলৈ আছে সেইখন মিটিং হৈ লওক তাৰপিছত ডিচিশ্যন ল'ম এনেকৈ গৈ আহি এপ্ৰিল পালেহি এতিয়া এপ্ৰিলত 57 নম্বৰ মিটিংখন হৈছিলে 7 এপ্ৰিল 2020 যিদিনা টুইটটো কৰা হৈছিলে এই মিটিংখনত ডিচিশ্যন ল'লে যে CILৰ লগত যিখন মিটিং অলৰেডি হৈ গৈছে 21 জানুৱাৰী 2020ত মিটিং হৈছে মিনিষ্ট্ৰীৰ CILৰ লগত তাত প্ৰকাশ জাভেদকাৰ তেখেতো আছে তাত মিটিংখনত CILৰ পৰা কিছুমান ইনফৰমেশ্যন খোজা হ'ল CILক কিছুমান ছাজেশ্যন দিয়া হ'ল আৰু এইখিনিৰ ওপৰত ভিত্তি কৰি সেইদিনাখনৰ ষ্টেণ্ডিং কমিটিৰ মিটিঙত 7 এপ্ৰিলত ডিচিশ্যন ল'লে যে যিটো ব্ৰকেন আপ এৰিয়া য'ত অলৰেডি খনন হৈছে ভাঙা চিঙা হৈছে তাত এখন ৰেক্টিফাইড ছাইট স্পেচিফিক মাইন ৰিক্লেমেশ্যন প্লেন তেওঁলোকে ছাবমিট কৰিব লাগিব CILে তাৰপিছত কোল ইণ্ডিয়া লিমিটেডে আনব্ৰকেন এৰিয়াটোৰ কাৰণে এটা ফিজিবিলিটি ৰিপৰ্ট দিব লাগিব কেনেকৈ আণ্ডাৰগ্ৰাউণ্ড মাইনিং কৰিব তাৰ লগতে কমপ্লায়েন্স ৰিপৰ্ট দিব লাগিব যে 21 জানুৱাৰী যিখন মিটিং সেই মিটিংখনত যিবিলাক পইণ্ট আলোচনা হৈছিলে সেইবিলাক কমপ্লায়েন্স হৈছে নে নাই হোৱা এনেকৈ কৰি মানে লাহে লাহে প্ৰজেক্টটো ক্লিয়াৰ কৰাৰ দিশে আগবাঢ়িছে বুলিও আমি ক'ব পাৰোঁ এতিয়া কথাটো হ'ল এইটো এটা প্ৰজেক্ট যাৰ প্ৰপ'জেল গভৰ্ণমেণ্টৰ ওচৰত গৈছে এইখিনিতে কিন্তু শেষ নহয় এনেকুৱা বহুত প্ৰজেক্ট গভৰ্ণমেণ্টৰ ওচৰত গৈ থাকে মিনিষ্ট্ৰীৰ ওচৰত গৈ থাকে বা আমাৰ ষ্টেট বৰ্ডৰ ওচৰতো গৈ থাকে বেলেগ বেলেগ অঞ্চলৰ কাৰণে গৈ থাকে বেলেগ বেলেগ কাৰণত গৈ থাকে আৰু সময়ে সময়ে এইবিলাক সমস্যা আমাৰ কাৰণে আহি থাকিব এতিয়া আমি এজ এ হোল এজন সচেতন নাগৰিক হিচাপে বা এজন প্ৰকৃতিপ্ৰেমী হিচাপে কি কৰিব পাৰোঁ মই ভাবোঁ আমাৰ প্ৰথমতে এজন অসমীয়া হিচাপে আমাৰ নিজৰ বনাঞ্চলখিনি নিজৰ সম্পদখিনি ৰক্ষা কৰা আমাৰ সকলোৰে দায়িত্ব গতিকে এই কথাখিনি আৰু এটা কথা এই তথ্যখিনি যিখিনি মই মোৰ সম্যক জ্ঞানেৰে
বুজি পাইছোঁ সেইখিনি কথাহে আপোনালোকৰ লগত পাতিছোঁ। ইয়াত বিজ্ঞজনে এক্সপাৰ্টসকলে বহুতখিনি কথা জানিব, ইয়াৰ ওপৰত আৰু তথ্য জানিব, সেইখিনি তথ্য আমাক ৰাইজক জনাব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকেও এইবিলাক ইনফৰমেশ্যন ইজিলি এভেইলেবল আছে ইণ্টাৰনেটত, সেইখিনি আপোনালোকে নিজে চাব পাৰে, চাই মেলি আপোনালোকে নিজে বুজিব কি কি ঘটনা হৈছে, কেনেধৰণে হৈছে। কিন্তু মূল কথা হ'ল যে আমি ধিং পাটকাইৰ লগতে বাকী সকলো বনাঞ্চল, আমাৰ সমগ্ৰ সম্পদ ৰক্ষা কৰিবৰ কাৰণে এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিবৰ সময় হৈছে। বায়'লজিষ্ট, ৰিচাৰ্চাৰ্ছ, চাইণ্টিষ্ট সকল যি আছে তেওঁলোকৰ পৰা এক্সপাৰ্ট এডভাইচ ল'ব লাগিব। টুৰিজিমৰ লগত জড়িত, ৱাইল্ড লাইফ ফটোগ্ৰাফীৰ লগত জড়িত, NGO, প্ৰকৃতি প্ৰেমী, সংৰক্ষণৰ লগত জড়িত সকলোৱে মিলি এটা সংঘবদ্ধ আন্দোলন নহ'লেও অন্ততঃ সংঘবদ্ধ হৈ এই কথাখিনিক আলোচনা কৰি প্ৰকৃততে কি হৈছে আৰু কি কৰা উচিত, কেনেকৈ ধৰণে ৰাইজ সংগঠিত হ'লেহে হয়তো এই সমস্যাবিলাকৰ পৰা আমি সমাধান পাম। তেতিয়া হয়তো আমি কিছুমান সুফল পাম। এই সুফলবিলাক যে আমাৰ এই বনাঞ্চলসমূহ, আমাৰ সম্পদসমূহ আমি ৰক্ষা কৰিব পাৰিম, সেইটোৱে আশা কৰিছোঁ। আৰু আপোনালোকে নিজে একোজন সচেতন নাগৰিক হিচাপে আপোনালোকেও চিন্তা কৰি চাওক। আৰু অতি সোনকালে আৰু কিছুমান অন্য বিষয় লৈ আপোনালোকক পুনৰ লগ পাম। কিন্তু আজিলৈ এতিয়া এইখিনিতে বিদায় মাগিছোঁ। ধন্যবাদ।